हेलो स्टूडेंट সকলোকে স্বাগতম জানাইছো মোৰ ইউটিউব চেনেললৈ সো আজি আমি স্টার্ট কৰিম নৱম শ্ৰেণী গণিতৰ বহুপদ চেপ্টাৰৰ অনুশীলনী 2.2 ৰ 4 নম্বৰ কোৱেশ্চনটো সো আগতে 1 2 3 আগৰ তিনটা ভিডিওত কৰি দিয়া হৈছে যদি চোৱা নাই এতিয়ালৈকে তেনেহলে প্লেলিষ্টত দিয়া থাকিব তাতে গৈ চাব পাৰিবা সো আজিৰ ভিডিওটো তেনেহলে স্টার্ট কৰো সো ইয়াত চোৱা তলৰ প্ৰতিটো বহুপদৰ হৰ্ণ নিৰ্ণয় কৰা সো ইয়াতে 7টা আছে বহুপদ দিয়া আছে প্ৰতিটোৰে আমাক হৰ্ণ উলিয়াব দিছে সো ইয়াত আমি কি কৰিব লাগিব px ৰ মান x + 5 বুলি দিয়া আছে আমাক px ৰ মানটো 0 কেনেকৈ ওলাব 0 যদি ওলায় তেনেহলে আমাৰ x ৰ মানে যেটো হৰ্ণ বহুপদৰ যেটো হৰ্ণ এই হৰ্ণটো ওলাব সো আমি তেনেহলে px ক আগতে 0 বুলি ধৰিলম তাৰ পিছত x ৰ মানটো ওলাব সো তেনেহলে 1 নম্বৰটো চোৱা সো ইয়াত চোৱা 1 নম্বৰটো কি দিয়া আছে p of x = x + 5 দিয়া আছে সো আমি প্ৰথমতে ধৰিলম ধৰা হল p of x = 0 বুলি ধৰিলম সো আমি p of x = 0 বুলি ধৰিছো তেনেহলে এইটো = 0 হ'ব সো এতেকে কি হৈ যাব x + or 5 = 0 যেহেতু p of x = 0 সো ইয়াত চোৱা x = যদি 5 টো এইফালে লৈ আহো তেনেহলে -5 সো আমাৰ বহুপদৰ হৰ্ণটো ওলাই গল এতেকে প্ৰদত্ত আমি লিখিম প্ৰদত্ত বহুপদৰ হৰ্ণ হল x = -5 সো এইটোৱে হল 1 নম্বৰ কোৱেশ্চনৰ আনসাৰ তাৰ পিছত 2 নম্বৰটো চোৱা 2 নম্বৰটো দিয়া আছে p of x = x - 5 সো আমি p ধৰিলম ধৰা হল p of x = 0 সো তেনেহলে এইটো = 0 এতেকে x - 5 = 0 সো x = যদি 5 টো এইফালে লৈ যাও তেনেহলে মাইনাস টো প্লাস হৈ যাব সো +5 সো আমি পালো এতেকে প্ৰদত্ত বহুপদৰ হৰ্ণ হল x = 5 সো তাৰ পিছত চোৱা 3 নম্বৰটো আছে আমাৰ p of x = 2x + 5 দিয়া আছে সো আমি ধৰিলম প্লেট মানে ধৰা হল p of x = 0 সো এতিয়া তেনেহলে কি হ'ব এতেকে 2x + or 5 = 0 হৈ যাব যেহেতু আমি ধৰি লৈছো p of x ৰ মান 0 বুলি সো এতেকে চোৱা 2x = যদি আমি +5 টো সমান চিনৰ এইফালে লও তেনেহলে -5 সো এতিয়া চোৱা x = -5 এইটো ইয়াত পূৰণ হৈ আছে এইফালে যদি আমি ওফালে লৈ যাও তেনেহলে হৰণ হৈ যাব সো 2 - 5/2 এতেকে প্ৰদত্ত বহুপদৰ হৰ্ণ হল x = -5/2 সো তাৰ পিছত চোৱা 4 নম্বৰটো দিয়া আছে px = 3x - 2 সো এইটো কি আমি px ধৰিলম লেট ধৰা হল px = 0 এতেকে 3x - 2 = 0 মানে px ৰ মান আমি 0 ধৰিছো সো 3x = এইটো -2 আছে এইফালে লৈ গলে
প্লাস 2 সো 3x 3x তো যদি আমি এইফালে রাখো তেনেহলে ইকুয়াল টু 2 এইটো এইফালে পূৰণ হৈ আছে এইফালে আহিলে হৰণ হৈ যাব 3 2 সো এতেকে আমি লিখিম প্রদত্ত বহুপদৰ শূন্য হল x equal to 2/3 বুজিছানে সো এতিয়া চোৱা 5 নম্বৰটো 5 নম্বৰটো আমাৰ কি আছিল p of x equal to thrice x সো এইটো একেবাৰে ইজি ধৰি লবা লেট ধৰা হল p of x equal to 0 আমি 0 বুলি ধৰিম ফাৰ্ষ্টত তাৰ পিছত এতিয়া আমি thrice x এতেকে thrice x equal to 0 হ'ব যেটো ধৰি লৈছো তেকে x equal to তেনেহলে কি হ'ব এইফালে 0 আছে 0/3 গতিকে x equal to 0 হ'ব তেতিয়াহে শূন্য হ'ব এতেকে আমি লিখিম প্রদত্ত বহুপদৰ শূন্য হল x equal to 0 সো এতিয়া চোৱা 6 নম্বৰটো কি দিয়া আছে 6 নম্বৰটো দিয়া আছে p of x equal to ax বুলি দিয়া আছে আৰু a not equal to 0 a আমাৰ 0 হ'ব নোৱাৰে সো গতিকে আমি ধৰি লম let p of x equal to 0 তেনেহলে ax equal to কিমান হ'ব 0 গতিকে সো x equal to 0/a গতিকে x equal to 0 এটাকে আমি লিখিম প্রদত্ত বহুপদৰ শূন্য হল x equal to 0 সো তাৰ পিছত আৰু এটা আছে 4 নম্বৰৰ 7 নম্বৰ সো 7 নম্বৰটো চোৱা দিয়া আছে px equal to cx plus d আৰু c 0 হ'ব নোৱাৰে not equal to 0 আৰু cd বাস্তৱ সংখ্যা cd বাস্তৱ সংখ্যা সো আমি আগৰ দৰে ধৰি লম let p of x equal to 0 so cx plus d এটাকে cx plus d equal to 0 আমি যদি x এইফালে ৰাখো cx equal to d এইফালে দিলে মাইনাসৰ d হৈ যাব আৰু তাৰ পিছত x equal to minusৰ d c টো এইফালে পূৰণ হৈ আছে এইফালে আহিলে হৰণ হৈ যাব c সো এইটোৰ এতেকে প্রদত্ত বহুপদৰ শূন্য হল x equal to minus d by c সো আমি x ৰ ঠাইত যদি minus d by c বহুৱাই দিও তেনেহলে px equal to 0 ওলাব এইটোৱে হল বহুপদৰ শূন্য সো বুজিছানে সো এনেকৈয়ে তোমালোকে যিকোনো বহুপদৰ শূন্য উলিয়াব দিলে পাৰিবানে যদি পাৰা তেনেহলে তোমালোকে কমেন্টত জনাবা আজিৰ ভিডিঅ'ত ইমানেই যদি ভিডিঅ'টো ভাল লাগি থাকে লাইক কৰি দিবা আৰু লগতে চেনেলত নতুন হলে সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি লবা সো আজিলৈকে ইমানেই